খবৰ আপোনালোকৰ আশা কৰো সকলোৱে ভালে আছে বৰ্তমান মই আছো গাড়ীত আৰু আমি গৈ আছো গাঁৱলে এটা শুভ কামৰ বাবে গৈ আছো আৰু সেই শুভ কামটো কি আপোনালোকে চাই থাকিব ভিডিওটো তেতিয়া গম পাই যাব এতিয়া পাইছো হি ৰূপাই চাওকচোন ৰূপাইখন আপোনালোকে কি ভিডিঅ' দিব আমি এতিয়া আহি পালো ঢলা অলপ বজাৰ কৰিব লাগে তেওঁ গৈ বজাৰ কৰিছে মই গাড়ীতে বহি আছো এই আমাৰ বেটি হৈ গল আজি সোনকালে উঠাই দিছিলো ৰাতিপুৱা ঘৰলৈ আহিম বুলি চাই লওকচোন অকমান ঢলাখন হৈ গ'ল এতিয়া গৈ আছো আসলে আমি গাঁৱলৈ যোৱা ৰাস্তাটো পাৰ হৈ গ'লো বজাৰ কৰোঁ বুলি ঢলালৈ গ'লো ঢলাৰ পৰা 4 কিলোমিটাৰমান হয় আমাৰ গাঁৱলৈ 10 মিনিটতে পাই আছো আমি এতিয়া প্ৰায় 3টামান বাজিছে আৰু মই গৈ আছো আমাৰ গাঁৱৰ নামঘৰলৈ আসলতে মই 12টামান বজাতে ঘৰত পাইছিলোহি ব্যস্ততাৰ বাবে সেই সময়খিনিয়ে দেখাব নোৱাৰিলো আপোনালোকক আৰু এইখন চাওক মই পঢ়ি যোৱা এলপি স্কুলখন শিক্ষাৰ কুহিবাতখন মই ইয়াৰ পৰা আৰম্ভ কৰিছিলো আজি বহুত দিনৰ পিছত স্কুলখন দেখি মনটো ভাল লাগি গ'ল আহকচোন এতিয়া নামঘৰলৈ যাওঁ আৰু গাঁৱৰ আইসকলে লৈ থকা ভাদ মাহৰ নাম উপভোগ কৰোঁ আসলতে গাঁৱৰ মেইন নামঘৰটোৰ মেৰামতিৰ কাম চলি আছে সেয়ে আইসকলে অস্থায়ী ৰূপে বেলেগ এটা ঘৰ থাপনাখন পাতি থৈছে
ভিডিঅ'টি দ্বিতীয়টি খণ্ড কেইদিনমানৰ পাছত মই আপোনালোকৰ মাজলৈ আগবঢ়াই দিম তাৰেই কামনাৰে আজিলৈ বাই বাই।